সকলোৰে খবৰ দিচ্ছে ভাল মোৰ বাৰু ভালেই দিয়ক আৰু আপোনালোক সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ পৰশুৰাম কুণ্ড। আমি পানীটো নুচোঁ, কিন্তু আমি চাম চকু দিছে যেতিয়া চাবতো পাৰিয়ে। আমাৰ লগত তেতিয়াহ'লে আপোনালোকো ব'লক। বহুত চিৰি আহিব লাগে এনেকৈ 168 নে কিমান, কিন্তু তাতকৈ বেছি যেনহে লাগে। এইখিনি তলেদি সোমাই যাব লাগিব, পাৰিবনে চাওক। সেইফালৰ পৰা পানীৰ শব্দ এটা আহি আছে, শুনা পাইছে চাগে আপোনালোকে। আৰু ইমান বতাহে আগেই বাঢ়িব নিদিয়ে। ইমানেই খোজকাঢ়িলোঁ, গুগলত পাইছিলোঁ 200টা চিৰি বা 168টা চিৰি, কিন্তু খোজকাঢ়ি গম পালোঁ পূৰা 700 আছে। আমি এটা এটাকৈ ষ্টেপকৈ হিচাপ কৰিছোঁ, পূৰা 700 আছে। পূৰা ভাগৰ লাগি গ'ল দেই। হা, ব্ৰহ্মপুত্ৰ নদী ইমান ঠেকত গৈছে, তাকেতো বহুত দ আছে। কুণ্ডটো কিমান দূৰ আৰু? এই জেগা ধুই আছে। হয় হয়, সেইকণতে ন? এইটোৱে নেকি কুণ্ডটো? পানীৰ কালাৰ চাওকচোন। আৰু এই যে গা ধুই আছে, এইখিনিলৈকে আমি যাব লাগিব এতিয়া। আছে বাৰু বহুত দূৰ, এই চিৰিখিনি যাওঁতে বহুত টাইম লাগিব। আৰু পানীৰ কালাৰ চাওক আপোনালোকে, সোঁত চাওকচোন পানীৰ। দেউতাৰ পূৰা ভাগৰ লাগি গৈছেগৈ। দেউতাৰ পূৰা জোচ আছে আজি, আমাতকৈ আগত গৈ আছে। মানুহ উঠি আহি আছে, মানুহ বহুত আছে বাৰু, কিন্তু উঠোঁতেহে 12 বাজিব যেন লাগিছে আৰু। এয়া মানুহে গা ধুই কাপোৰবিলাক পেলাই থৈ যায়। আমি নুধুওঁ, চুব নাপায় যিহেতুকে। আৰু সকলোৱে গা চা ধুই পেলাই এই তলত কাপোৰ সলাই আছে। মহিলাসকলৰ কাৰণে কিন্তু ৰুম আছে, তেওঁলোকে ইয়াতে সলাই। সকলোৰে আগত সলোৱাতকৈ যদি যোনটো ৰুম দিছে তাত সলালে বেছিয়ে ভাল লাগিব। আমাৰ দেউতাহে গা ধুব, লগতে সাৰথি মা গৈছে। দেউতাই গা ধুলে, এইটো দেউতা। সুবিধা কৰি দিছে ন পানীটো অহা। বাবাই যে তাকেতো। এই আমাৰ মা আৰু দেউতা হয়, দেউতাই গা ধুলে, মা ৰখীয়া। পেচাব কৰিব পাৰি নেকি? পেচাব কৰিব পাৰি নেকি? কাপোৰ ধৰা মানুহ। হা, আজি দেউতা বেলেগ তেল হৈছে। আহি আছে মাক ৰখিব দিছে। সোঁত কিন্তু বহুত আছে ন, বহুত সোঁত আছে। আমাৰ মা আৰু দেউতাই এই শিৱ মন্দিৰটোত সেৱা কৰি পেলাই আহি আছে। সকলোৱে গা ধুই পেলাই তাত সেৱা কৰিবলৈ যায়। গা ধোৱাৰ পাছত তাতে সেৱা কৰি আহিলে, লগতে মাও গ'ল। দেউতা যদি পিছলি খাই পৰে সেই বুলি ভাবি আৰু আমি যোৱা নাই, কাৰণ মাক দেউতাক থাকিলে ইয়াৰ পানী চুব নাপায় বুলি কয়, সেইকাৰণে আমি চোৱা নাই। কিছুমানে চুবও পাৰে বাৰু, সেইটো নিজৰ কথা, কিন্তু এইটো মানুহে যিহেতুকে কয় যে এয়া পানী চুব নাপায় মাক দেউতাক থাকিলে, সেইকাৰণে আমি চোৱা নাই। আৰু এই মন্দিৰটোত যদি যাওঁ তেতিয়াহ'লে পানী চুব লাগিব, সেইকাৰণে আমি নগ'লোঁ। দেউতা ঠাণ্ডা লাগিলে নাই? হা, লাগিলে? সেয়া ওপৰত আছে, ব'লক। আপোনালোক গ'লেও সাৱধান হ'ব, কাৰণ এই বান্দৰকেইটাই এই মানুহটোৰ পৰা প্ৰসাদৰ টোপোলাটো লৈ খাই পেলালে। এইভাগে হ'ল ভগৱান পৰশুৰামৰ মন্দিৰ, আৰু ইয়াত নাৰায়ণ মন্দিৰ, শিৱ মন্দিৰ, লক্ষ্মী মন্দিৰ সকলোখিনিয়ে আছে, আৰু গণেশ মন্দিৰো আছে। মই সেইখিনি দেখুওৱা নাই, কাৰণ যিহেতুকে পৰশুৰাম কুণ্ড গৈছোঁ, পৰশুৰাম মন্দিৰেই দেখাইছোঁ। আহিলেও বহুত ভাগৰ লাগি গ'ল। তলৰ পৰা আহিলোগৈ, আমি পানী চোৱা নাই, যিহেতুকে মাক বাপেক থাকিলে পানী চুব নাপায়, আমি নুচুলোঁ। কালি পৰা বগৰী দেউতাই পাৰিছিলে কালি বগৰী। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে। আমাৰ লগতে আপোনালোকেও পৰশুৰাম কুণ্ড চালে। আৰু যদি ভিডিঅ'টি ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ তেতিয়াহ'লে, বাই, থেংক ইউ।